দিনৰ মূৰত অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ, মানে জেঠ মাহ চলি আছে এতিয়া। জেঠ মাহৰ আমাৰ ইয়াতে মানে গোটেই মাহটো ইয়াতে নাম ধৰে আৰু গোঁসাই ঘৰবিলাকত মেক্সিমাম ঠাইত ধৰে চাগে, কিন্তু কিছুমান ঠাইত নধৰে, সেইটো মই শুনিছোঁ বাৰু। আমাৰ ইয়াতে ধৰে, মানে গোটেই জেঠ মাহটো ধৰে আৰু কিছুমানত আপোনাৰ ভাদ মাহত ধৰে। আজি আমাৰ শৰাইৰ পাল আছিল আৰু এনেকৈ পাল কৰি দিয়ে আৰু আজি নামঘৰত আহিছোঁ মা আৰু মই। মানে আমি সোনকালে আহিছোঁ কাৰণটো তাতে শৰাই আগবঢ়াব অলপ টাইম লাগেতো, সেইকাৰণে আমি আগতে আহিব লগা হ'ল। আৰু আজি দিনটো বৰষুণ দি আছিলে, ভাবিছিলোঁ বৰষুণে দি থাকিব নেকি, ৰ'দ ওলাব, কিন্তু বতৰটো ইমান ভাল কৰিছে। 2টা বজাৰ পৰা খুব ফৰকাল কৰিছে বতৰটো, ৰ'দ দিছে বাৰু এতিয়া, সেইকাৰণে বৰ ভাল লাগিছে। এয়া এতিয়া ভিতৰত গৈ আছোঁ। Iya mama. Iba, bueno, kau tapi. নাম আৰম্ভ হ'ল আৰু ভাঙিলে আৰু এতিয়া যিসকলে শৰাই দিয়ে এনেকৈ পিছফালে আহি সেৱা কৰিব লাগে। এতিয়া শেষ হ'ল, শেষ হোৱাৰ পিছত মানে যোনে শৰাই দিয়ে চবখিনি চাফ চিকুণ কৰি যাব লাগে আৰু সাৰিলোঁ, সাৰি এতিয়া মায়ে পানী ছিটাই আছে, যাওঁ আৰু। এইটো আপোনাৰ 1921তে স্থাপন কৰা হৈছিলে। হেল্ল', নমস্কাৰ সকলোকে। সিদিনাখন ভিডিঅ'টো মন্দিৰত যাওঁতে আৰু কণ্টিনিউ কৰিব নহ'ল, কাৰণটো হৈছে মানে সিদিনাখন আমাৰ জেঠ মাহৰ নাম সেইটো নামঘৰত আছিলে, মানে আমাৰ চুবুৰীত 2টা নামঘৰ হয়, সেইটো নামঘৰত সিদিনাখন গ'ল। আজি আমাৰ ওচৰৰ যিটো চুবুৰীৰ নামঘৰ আছে সেইটোত আজি শেষৰটো দিন হয়। ইয়াতে মানে শেষৰটো দিনত মানে উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰে আৰু সকলো একেলগ হয় আৰু তাতে আজি গৈ আছোঁ, তেল ধূপ লৈছোঁ, সেয়া লগতে মা আৰু মই গৈ আছোঁ, ওচৰতে হয় বাৰু। তাতে গৈ কি কি আজি অনুষ্ঠান হয় সকলোখিনি আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আজি বতৰটো খুব বেয়া কৰিছে, মানে সেইকাৰণে যোগাৰ পাতি কৰোঁতেও ৰাইজসকলৰ দেৰি হৈছে। মই সেৱাকাৰী উঠিলোঁ, এয়া ইয়াতে পায়স বনাই আছে, আমাৰ পায়স বনাইছে, এয়া আমাৰ মণিষা বাইদেউ।
এতিয়া মা আইৰ থাপনাত সেৱা কৰি আছে। দেউৰীয়া আমাৰ আজি আইৰ এতিয়া মানে নাম ধৰিবতো তাকে ফুলো আৰু আইৰ নামবিলাক কৈ আছে। আই, নৱমী আই, তেলি আই, ডেকুৰী আই, বুঢ়ী আই, আইৰ নাম এইকেইটা। আজি এতিয়া আইৰ নাম ধৰিব। আজি শেষৰটো দিনা মানে 3 দিন আইৰ নাম ধৰে। আজি শেষৰটো দিন আৰু শেষৰটো দিনা আইৰ নাম ধৰি জেঠ মাহটো মানে শেষ কৰা হয় আৰু এতিয়া আইৰ মানে কি মই বিশেষ নাজানো আইৰ নামৰ সেয়া। নমস্কাৰ। আইৰ নামত আপোনাৰ বহুত নীতি নিয়ম আছে ন? নীতি নিয়ম আছে। আইৰ নামত নীতি নিয়ম আছে। আমি আইৰ নামত 3খন আগপাত বঢ়াব লাগে, 3 গছা চাকি দিব লাগে, আকৌ বগা বস্ত্ৰ চব বগা বস্ত্ৰ পৰিধান কৰি আইৰ নামত বহিব লাগে। বগা হয় ন? এনেকৈ আইৰ কাৰণে 3খনকৈ নৈবত আগবঢ়া হয় আৰু এই সৰু সৰু কলহকেইটা দেখিছে তাতে টুটি পানী দিয়া হয় আৰু এইখন হৈছে আইৰ আসন। ইয়াতে গহনা পাতি সকলোখিনি দিয়া হয় আইৰ কাৰণে। তেল, তাৰপিছত নাই থকা নাৰিকল এনেকৈ আইৰ আসনত ব্যৱহাৰ কৰা হয়। নামঘৰৰ পৰা আহিলোঁ। এতিয়া অলপ পিছত যাম বাৰু। এতিয়া আইৰ নাম ধৰি আছে, আপোনালোক যে দেখালোঁ। তাৰপিছত বৰনাম ধৰিব। মানে আজি বতৰটো খুব বেয়া আছিলে, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, সেইকাৰণে অলপ দেৰি হ'ল আৰু মানে যোগাৰ পাতি কৰোঁতেও দেৰি হ'ল। ইমান বৰষুণত কোনো ঘৰৰ পৰা ওলাব পৰা নাছিলে। সেনেকৈ কিন্তু সকলো তিৰোতাবিলাকে লগ লাগি বহুত কষ্ট কৰিছে। মানে এইটো আমাৰ জেঠ মাহৰ যিটো লাষ্ট গোহাঁইখন পাতে, সকলোৱে কষ্ট কৰে, বিশেষকৈ আয়তীসকলে। মানে গোটেই জেঠ মাহটো সিহঁতৰ কাৰণে এটা উৎসৱমুখৰ পৰিৱেশ হৈ পৰে। কাৰণটো হৈছে সকলোৱে সন্ধিয়া টাইমত আপোনাৰ লগ পায়, নাম ধৰে, সেনেকুৱা আৰু এই জেঠ মাহত আপোনাৰ গোটেই মাহটোৱে মানে গাজি প্ৰসাদ খাব পাওঁ আৰু আজিৰ পৰা শেষ হ'ল আৰু মনটো বেয়া লাগিব। কাৰণ প্ৰসাদ খাব নাপাওঁ সেইটো বেলেগ কথা, কিন্তু মায়ে সদায় সদায় নামঘৰত গৈ আছিলে নাম ধৰিব। আজিৰ পৰা আৰু ঘৰত সেইটোৱে আৰু মানে ধৰে বৃহস্পতিবাৰে ধৰে, সদায়তো নধৰে আৰু তাকে এতিয়া আহিলোঁ, যাম আৰু অলপ দেৰিকৈ। বেয়াকৈ ফচিলোঁ বাপৰে। মই যে তেতিয়া ঘৰত আহিছিলোঁ, অহাৰ পিছৰ পৰা যিটো নেৰানেপেৰা বৰষুণ বা তাৰপিছত সন্ধিয়া যেন লগা নাই নে? বতৰটো দেখিলে সন্ধিয়া যেন লাগিছে। মই যে কিয় ঘৰত আহিছিলোঁ এতিয়া পস্তাই আছোঁ। কি হ'ব? আইৰ নাম কেতিয়াবাই ভাঙিলে, এতিয়া বৰনাম ধৰি আছে। মই বৰনাম চাই ইমান ভাল পাওঁ, চাবই নাপালোঁ। বা বতৰ কি ঢেৰেকনি মাৰি আছে। আহিলোঁ আৰু বৰষুণটো অলপমান কমিছে আৰু ছটা লৈ আহিছোঁ, উপায় নাই আৰু আজিয়ে লাষ্ট। আৰু আজি যদি নাযাওঁ কেনেকুৱা লাগিব? নাম ধৰিয়ে আছে, ইয়াৰ পৰা শুনা পাইছোঁ। চব শেষে হৈ গ'ল। মই লাষ্টত আহিলোঁ আৰু বাহিৰত চব চতালে আহিছে। প্ৰসাদ লৈ আহিছোঁ, কি অশান্তি হৈছে বা অলপ মানুহ কম মানে সেনেকৈ গৈছোঁ, এনেকৈ আহিছোঁ। তাতে আৰু একো দেখাব নহ'ল আৰু ইমান মানুহ আছিলে যে। হাতত এতিয়া প্ৰসাদো আছে, ছাতিও আছে, বহুত দিগদাৰ হৈ আছে। এইয়া প্ৰসাদ এনেকৈ টোপোলা কৰি দিয়ে। এয়া পায়স কি বুলি কয় বাৰু, আমি কওঁ গিলাচত দিয়া পিঠা। আহি পালোঁ নামঘৰৰ পৰা। আহি পাই হাত ভৰিখিনি ধুলোঁ আৰু
আজি দিনটো খুব ভালে কুশলে গ'ল বতৰে যিমান বিধি পথালি দিলেও মানে দিনটো খুব ভালে কুশলে গ'ল মানুহ নোহোৱা নহয় মানুহ হৈছে বৰষুণৰ মাজতো মানুহবিলাক আহিছে ছাতি লৈ আহিছে মই আপোনালোকক দেখাইছিলোঁ ময়ো ছাতি লৈ গৈছোঁ তেনেকৈ খুব ভালে কুশলে গ'ল দিনটো ভাল লাগিছে আৰু এবছৰ ৰখিব লাগিব আজি যিহেতু জেঠ মাহৰ লাষ্ট আছিলে আৰু অহা বছৰ এই দিনটো পাম বুলি ভাবিছোঁ আৰু যদি ভালে কুশলে ভগৱানে ৰাখে আৰু যি কি নহওক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই Abrázame toda la noche, no nos queda mucho tiempo más.